ভালপোৱাৰ শেষ ক'ত? ভালপোৱাৰ শেষ আছে জানো? এটা প্ৰশ্ন আপোনালৈ। জানিছোঁ আপুনিও সংগোপনে বুকুত কঢ়িয়াই লৈ ফুৰিছে বেদনাৰ শিলেটুকুৰা। মাজে মাজে আপুনিও ভাগৰি পৰে জীৱনৰ হেৰুৱা ছন্দটো বিচাৰি বিচাৰি। অতীত সোঁৱৰণিৰ গান গুণগুণাই উজাগৰি নিশা কিয় বয় চকুলো আপোনাৰ? জীৱনৰ জটিলতাত পাহৰি পেলালে নেকি আপুনি সৰলতাৰ সাধু কথা? এনেকৈ আপোনাক সুধি যাব পাৰোঁ প্ৰশ্নবোৰ, ইটোৰ পিছত সিটো কৈ আপোনাৰ পৰা তেওঁলৈ। বিব্ৰত নোহোৱালৈ আপুনি প্ৰশ্নবোৰ আওকাণ কৰিব পাৰে। প্ৰশ্নবোৰে আপোনাক নিবিন্ধালৈ হাঁহিৰ বৰষুণত তিতিব পাৰে। কিছুমান প্ৰশ্নই আকৌ আপোনাক উপলুঙা কৰে, যেনে ধৰক আপুনি কুশলে আছেনে? সন্মুখৰ সেউজীয়াখিনিলৈ চাই কি ভাবিছে আপুনি? শেষৰটো প্ৰশ্ন আপোনালৈ। আপোনাৰ উত্তৰ বিষাদৰ মালা গুঠি গুঠি সন্মুখত সাগৰ এখন লৈ জীয়াই আছে ভালপোৱা।